যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টা বটনটো কি হয় ভাই? ফোন ললি নেকি? ডাঙৰ ফোন ললি তই? কে চাবা এলা চাবা নাই বি ভাল না খবৰ? ভাল আছো দে মই হেৰি অসমৰ বাহিৰত যামাই কি কাৰণত? কিবা অলপ নেথাকে না আৰু ফুৰবে আৰু কিবা অলপ নেথাকে আজিকালি ভয়ে লগা হৈছি ৰ যিটো কাণ্ড হৈছি বাতৰি শুনি আছা না? হ'ব মই পুলিচৰ পাৰ্মিশ্যন লৈ যাম না হেৰি কৰ কিবা অলপ নেথাকে একো নাই পইচা চইচা আছে নেকি নেকি অলপ পইচা আছিল ৰ দেউতাৰ দৰমহা হৈছিল তাৰপৰা মোবাইলটো আছে নেকি মোবাইল আছিল মোবাইলটো দি দুটা মোবাইল নহয় এদিন লাগছিল মোক হ'ব দে বন্ধুৰ কাৰণে শান্তি দিবা নৰা ৰ মই কিবা এটা নাম্বাৰ ফোন কৰি কওঁ ৰচোন নাংগে ফোন কৰিব আকৌ যা দে যাতে দে হ'ব মানুহ চানুহ নাই দেখোন হ'ব দে কি বস্তু মানে মোবাইলটো নেথাকে এই নাই মোবাইল নাপাৰে আকৌ নহয় দেই কি কৰা তই মই বাহিৰত যাম গম পোৱা নাই মোবাইল নাই তাৰমানে মোক এটা আছে এইটো কংকণত তাৰ পাইছোঁ বুজিছে না তাৰপিছত এতিয়া হেৰি চশমা নেথাকে দূৰত যাম না ধূলা বেলা পৰিব পাৰে চকুত দামী কিন্তু ভালকে ৰাখবি হ'ব দে এই ইমান দামী নহয় দে এইবিলাক আৰু এটা বস্তু লাগছিল বন্ধুৰ কাৰণে লাগবে আৰু কি পইচা অলপ নেথাকে নাই মোৰ তাত নাই পইচা গাড়ীত যোৱা কথা নাই আছে যেন দি দে দি যাব নাই দি অলপ কিবা দি আছে নিচে মানি ৰাখবি হ'ব দে বহুত আছে না হ'ব দে দে থাক ই গোটাই পইচা খান্তিও নিলে এতিয়া কি বেয়া কৰে মোৰো মোবাইলটো নিলাক ধৰিনা নেদেবে আৰু সি তোৰ মোবাইলটো মই মানিবত বহুত পইচা আছিল ই ফকতীয়াই নেকি ভকতীয়াই সৰু পাৰে এনেকুৱাই নে মই এই চকত দেখি যাওঁ ৰ ই লগ ধৰিছিল নে যাব বোলে ই তাকে তুই মোৰ তাৰ পৰা মোবাইলটো লৈ যাক ৰ হেৰি একেদিন বৰ দিগদাৰ হৈছে চাচোন কি লৈ আছো তোৰ মোবাইল আমাৰ দৰটো গোটাই নিছি মানি মোবাইলটো লৈ গৈছি ভয়ো লাগে আগতে বহুত বস্তু নিছি নেদেই লগৰ চলি নে আৰু ভয়াও লাগে দূৰত যোৱা কথা তেৰ পইচা হৈছে লৈ গেল না চব ক'ত যায় এতিয়া নাই এটা বহি আছো ৰ যাৱে বল নাহি ঘৰত যাবি না মই চকত যাওঁ হলি ভাল লাগে বাইকত যাবি নেকি তই বাইকত যাম গোটাইতে যাব না বাইক লৈ ৰিক্স থাকিব কিন্তু তোৰ হ'ব দে পুলিচৰ হেৰি লৈ যাম আৰু পাৰ্মিশ্যনটো লৈ যাম বাইক আছিল পইচা হ'ল লগৰ ভিতৰত তই তাৰ পৰা আনিছোঁ নহয় ইউটিউবত মোক পালে খৰচটো কৰা নাই খৰচ কৰাতে আছে মানি বেগ লগতে আৰু মোবাইলটো আছে নে নাই আছে দিম টেনশ্যন নাই বাইকখন শুনি দিবি বাইকখন দিয়া লগত নাই ৰ ঘৰত আছে হ'ব দে মই মাইলেজ কম দে নাকি মই ফোন কৰিম ফোন নাই দে হ'ব দে ঘৰত কবি দে হ'ব দে কম দে মই যাওঁ দে ভালকে যাবি দে আৰু এটা কথা হ'ল কি কয় আপি এটা লাগিছিলে মই বাইকত আপি নিম্ন লগৰ গোটাই এতিয়া নিব মই গাৰ্লফ্ৰেণ্ড নাই যে আগতটো কি হ'ল আগতটো নাই থকা দিছে এই আপিবিলাক ঠগা কাৰণে ৰাহুলতো থকা ৰাহুল কিনে আনিবি কেনে কৰা আপি লাগে ৰ